হেল্ল' নমস্কাৰ। আজি মাঘ বিহু, কালি আছিল উৰুকা নিশাৰ পাছতেই আজি ৰাতিপুৱা 1 নম্বৰ বানটো গাঁৱৰ ঢকুৱাখানাত আমি যুৱক সংঘৰ দ্বাৰা স্থাপিত মাঘ বিহু ৰাতিপুৱাই এখন ইণ্টাৰেষ্টিং খেল চাবলৈ গৈ আছোঁ। খেলখন হ'ল মেজিৰ কাষতেই তেল লগোৱা কলগছত বগাই এটা হাঁহ ধৰিব লাগে। হাঁহটো ওপৰত আছে, এজন আৰম্ভ কৰিছে দুলাল ওপৰত হাঁহটোৱে মাত চিঞৰিছে। ইজনৰ পাছত সিজন আমি দেখি যাম। এফালে প্ৰচণ্ড ঠাণ্ডা আৰু আয়োজক সমিতিয়ে ইতিমধ্যে কৈছে খালী গাৰে থাকিব লাগিব আৰু হাফ পেণ্ট পিন্ধি থাকিব লাগিব। ইজনৰ পাছত সিজন চেষ্টা কৰিছে। আহি আছে প্ৰতিযোগীসকল। কলগছত বগাবলৈ অলপ পাৰে, অলপ ৰৈ যায়। এয়া কণ পৰা নাই, চেষ্টা কৰি আছে। 1 মিনিটকৈ সময় দিছে, 1 মিনিট সময়ত পৰা নাই। অন্য প্ৰতিযোগীও আকৌ এবাৰ চেষ্টা কৰিম বুলি ভাবি আগবাঢ়ি আহিছে। আজি কোনে পাব এটা পাতি হাঁহ, এজোপা এডাল কলগছৰ ওপৰত তেল লগোৱা কল। আয়োজক সমিতিয়ে হাফ পেণ্ট নোহোৱাকৈ বা লং পেণ্ট পিন্ধিলেও হ'ব বুলি ঘোষণা কৰিছে। লং পেণ্ট পিন্ধিও চেষ্টা কৰিছে, নাই পৰা নাই। খুব উত্তেজনাময় হৈ পৰিছে। ৰাতিপুৱাই ঠাণ্ডাকো আওকণ কৰি কোনোবাই লং পেণ্ট পিন্ধি হাফ পেণ্ট পিন্ধি জাপ মাৰি জাপে ধৰোঁ বুলি তেনেধৰণৰ চেষ্টা কৰিছে। প্ৰাণে প্ৰণে চেষ্টা কৰিছে। বাৰে চেষ্টা কৰি বিফল হৈছে। অলপ আগবাঢ়ি গৈছে, অলপ সহায় কৰিলে তেনেধৰণে তলৰ পৰা ঠেলি দিছে। ইজনৰ পাছত সিজন। এইবাৰ উপায় নাপায় আয়োজক সমিতিয়ে গেঞ্জি পিন্ধিলেও হ'ব বুলিও ঘোষণা কৰিছে। নাই, গেঞ্জি পিন্ধা আগতেই দুই এজনে খালী গাৰেও চেষ্টা কৰি চাইছে, পৰা নাই। বৰ ইণ্টাৰেষ্টিং, উত্তেজনাময়। ইয়াৰ পিছতে অন্যান্য খেলসমূহো আছে। আজি মাঘ বিহু উপলক্ষে সৰু ল'ৰা ছোৱালীবিলাকৰ মাজত কুকুৰা যুঁজ হ'ব। তাৰপিছতে খেলপথাৰত অন্যান্য খেলসমূহ আছে। আজি হাঁহটো কোনে পায় তাকে লৈ বিৰাট ৰাতিপুৱাই উত্তেজনাময় হৈ পৰিছে। গাঁৱৰ জীয়ৰী বোৱাৰী বয়োজ্যেষ্ঠসকলেও খেলখন উপভোগ কৰিবলৈ আগবাঢ়ি আহিছে। নাই, বিভিন্ন প্ৰকাৰে চেষ্টা কৰিও হাঁহটো ওচৰলৈ পাবলৈ সক্ষম হোৱা নাই।
অৱশেষত উৎপল গগৈয়ে হাঁহটো পাবলৈ সক্ষম হ'ল। তাৰপিছতে এয়া কুকুৰা যুঁজ খেল অনুষ্ঠিত হৈছে। ধন্যবাদ।